তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি হৈছে ডে 2। তো আপোনালোকে ডে 1ত চালে কাৰেংঘৰ। তো আজি আমি দেখাবলৈ গৈ আছোঁ ৰংঘৰ। তো এয়াই হৈছে ৰংঘৰ মোৰ পিছফালে। তো আজি ফাইনেলি আহি পালোঁ ৰংঘৰ। এতিয়া আপোনালোকক ৰংঘৰৰ ভিতৰলৈ লৈ যাম আৰু ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাম। আৰু এতিয়া ফাইনেলি টিকট কাটি আহি পালোঁ ৰংঘৰত। তো এইটো মোৰ পিছফালে হৈছে ৰংঘৰ আৰু ৰংঘৰৰ ফ্ৰণ্ট ছাইডত আমাৰ ভাৰতৰ জাতীয় পতাকাখন তো ওলোমাই থৈ দিয়া আছে। তো বহুতেই ভাল লাগিছে আৰু এটি হ'ল আমাৰ ৰংঘৰ গাইজ। আৰু গাইজ ৰংঘৰৰ বিষয়ে ক'বলৈ গ'লেতো বহুতেই আছে। তো মই যিখিনি পাৰিছোঁ কৈ দিছোঁ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত এই ৰংঘৰটো সজাইছিল। এই ৰংঘৰৰ ওপৰত উঠি স্বৰ্গদেউ আৰু আন কৰ্মচাৰী তথা পাত্ৰ মন্ত্ৰীসকলে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা মল্লযুঁজ, পক্ষী যুঁজ, ম'হ যুঁজ আদি বিভিন্ন খেলসমূহ উপভোগ কৰিছিল। আৰু গাইজ ৰংঘৰটো যিহেতু চূণেৰে মুচি থৈ দিয়া হৈছে ভিতৰৰ ফালে, তো সেইকাৰণে গৰম ভাৱটো নাই, মানে কি ঠাণ্ডা লাগি থাকে। তো একদম বঢ়িয়াকৈ চূণেৰে মুচি থৈ দিয়া আছে ওপৰত। তো সেইকাৰণে বঢ়িয়া মানে গাইজ ইমান এটা মানে কি গৰম নালাগে। তো বহুত বঢ়িয়া একদম পূৰা ঠাণ্ডা লাগি থাকে। তো এই হ'ল ৰংঘৰ। তো যিখিনি পাৰিছোঁ আপোনালোকক ৰংঘৰৰ বিষয়ে কৈ দিছোঁ। বাকী এই আছিল ৰংঘৰৰ ভিতৰৰ দৃশ্য। তো কেনেকুৱা পালে আপোনালোকে জনাব। তো যিখিনি পাৰিছোঁ দেখুৱাইছোঁ। তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।